So guys, আমি আজি খালি মানে উৰুকা গো গাইস মানে কেনে খবৰ মানে গাইস আমি সাত বছৰ বলে আৰু এটা জায়গা আছে তো গাইস এটা আমি বৰ্তমান আমাৰ ভেলা ঘৰটোৰ উদ্বোধনী কৰিব যাম উদ্বোধনী কৰিব আমাৰ হিমাংক যেহেতু ইয়াৰ অলপমান জ্ঞানটো অলপ বেছি আছে দে যে কৰ উদ্বোধনী Guys, mental gila. Pita kati di. Ya. Aleo tu. Koi gesi. Jid blog welcome dana ahok video tu arambo. So guys, আজি আমি একদম দেখা চলিটা ওলাইছো হাতত দা লৈ ভালে আজি যেহেতু ৰবিবাৰ হেলা বুজি বনাবা এই গাঁৱৰ যোনটো পৰম্পৰাটো ৰাখবা কাৰণে তো এই ভিডিঅ'টো মানে যেতিয়া আমি 20 বছৰ 30 বছৰ 40 বছৰ হ'ম তেতিয়া আমি নিজে চাব পাৰিম সেইকাৰণে এইটো ভিডিঅ' আজি বনাইছোঁ তো আপোনালোকে উপভোগ কৰক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ আমি এইছোঁ এখন কলৰ বাগানত চাবলৈ চচনি তাতে দেখছি প্ৰায় ভাগে আমি সেই কৰিলোঁ এফালে চচনি আছে আৰু তলত চচনিগিলা পৰি আছে ধুনীয়াকৈ আছে দে কল এতে তাৰ পৰা লহু ধুনীয়াকৈ সেই কৰি পেলাই আপোনালোকক দেখাই আছোঁ ৰ'ব বনখিনি দেখাওঁ এইখিনি প্ৰথমে ৰেডি কৰি লওঁ তো গাইছ এইগিলাখান চব যোগাৰ কৰিছোঁ দে এই বাঁহ আছে তাতেও আছে ধুনীয়াকৈ এখিনি লৈ যাওঁ জেগাত তাৰপিছত লগ পাই আছোঁ তো গাইছ আমি বৰ্তমান গাঁতা খান্দি আছোঁ দুটা গাঁতা খান্দা হ'লে দুটা খান্দিম তাৰপিছত আমাৰ বাৰ হেতি খেৰ আছে এফালে কল চচনি আছে তো এতিয়া গাইছ মাঘ বিহু গাত লাগছে ৰ'ব আৰু এফালে চাওক নাজাৰা তো গাইছ এইমাত্ৰ জাষ্ট ভাত খাই আহিলোঁ আৰু কাম আহি চালোঁ যে এখন বেৰা হৈছে এইফালে আৰু বাঁহ এটা লৈ আহিলোঁ বাঁহ কাটি আছে এতিয়া চচনি আছে খেৰ আছে আমাৰ তো আৰু এখন বেৰা আছে লগ পাইছোঁ গাইছ তো গাইছ আমাৰ দেখছি আপোনালোকে ঘৰটো বৰ্তমান ওপৰখিনি বাকী আছে বাকী 3খন বেৰা কমপ্লিট হৈ গৈছে তো বনাই থাক মোৰ বহুত কষ্ট হৈছে গাইছ মই ঘৰটো বনাইছোঁ নৰেয়ে বনাবা আকৌ বনোৱা নাই তহঁতে আৰু ঘুমে কিনে সেই আৰু মই গোটেই কষ্ট কৰিছোঁ গাইছ ইঞ্জিনিয়াৰটো মই কৰিছোঁ নহ'লে পাৰব নেকি এইগিলা চলি কি ওখ কৰিছোঁ বঢ়িয়া দূৰত যে দেখাইছোঁ ৰ'ব ভালকৈ দেখাইছোঁ ৰ'ব তো গাইছ আমাৰ ভেলাঘৰটো প্ৰায় 99% কমপ্লিট এখন বেৰা কমপ্লিট মজা ভেলাঘৰ আছে গুৱাহাটীৰ ভেলাঘৰ তো আমাৰ এই গুৱাহাটীৰ পাহাৰৰ ভেলাঘৰ বাহিৰৰ পৰা দেখাইছোঁ ভিতৰখিনি আপোনালোকে চাই লওক তাত টাক্সাৰখিনি তাতে খেত চেট দিম তো আৰু 1% কৰি লওঁ ৰ'ব তাৰপিছত ভালকৈ দেখাই আছোঁ এতিয়া আমি বৰ্তমান আমাৰ ভেলা ঘৰটোৰ উদ্বোধনী কৰিব যাম উদ্বোধনী কৰিব আমাৰ হিমাংক যেহেতু ইয়াৰ অলপমান জ্ঞানটো অলপ বেছি আছে দে যে কৰ উদ্বোধনী Guys, mental gila. ফিটা কাটি দি দিয়া তালে যাবি হৈ গেছি 12 তাৰিখে আমাৰ উদ্বোধনী হৈ গেছি 14 তাৰিখে জ্বলাম গাইছ আমি আজি খালি মানে উৰুকা ৰেডি হৈ আছো মানে কেনে খবৰ মানে গাইছ আমি ভাবা নাছিলো 1 2 3 4 5 6 7টা চলি ধৰব বুলি আৰু এটা জায়গা আছে তো এই আৰু আমাৰ ফাইনালি হেলা ঘৰটো কমপ্লিট হৈ গ'ল এটা অলপমান ফানি কৰি পেলাই আসলে আৰু ঘৰত যাওঁ তাৰপিছত আৰু কালি গাইছ আমি এটা লুডু খেলিম 7জন মানুহ লুডু বেলেগ মুখ দেখা নাই সেইগলা কৰবা আইছি মুখ ঐ এক চিনি বাই এই মই 5 জিলা মানুহ হেল্ল গাইছ তো বেছি যদি মানুহ হয় বাহিৰত বহাই দিম বাহিৰত খেদিম আৰু এটা চেন্ডেল আলাত না চেন্ডেল ফালে আছে তো হেয়া আৰু এটা ফুটা চুটা আছিলে অলপ আৰু হেফালে গাইছ জমৰ ঘৰ আছে মই জমৰ ঘৰটো নেদেখাও তো গাইছ এতিয়া আমি থাকলো 8 বাজিল তো এটা কালি ধুনীয়াকৈ আহিম এতিয়া অলপমান মানে বাগান ধান কৰি থাকলো তো এতিয়া ঘৰত যাওঁ আৰু কালি আহিম কালি যোনটো মেইন উৰুকা তো কালি আহিম